মই যোৱাকালিৰ যিবিলাক কাৰ্যক্ৰম কৰিছিল তাৰ বিষয়ে প্ৰতিবেদন পাঠ কৰিবলৈ ওলাইছোঁ। যদি ভুল হয় ক্ষমা কৰিব। তাৰ আগতে এটা কথা কৈ লওঁ যে আমাৰ ট্ৰেইনিংটো বহু দূৰত অৱস্থিত হোৱাৰ কাৰণে ৰাতি 9টাৰ পিছত যাই ঘৰ পাইছোঁ। তাৰ পিছতো গা পা ধুই ভাত চাত খাই ৰাতি 11টাৰ পিছত অলপ প্ৰতিবেদন লিখিব লৈছোঁ। তাত কিমান মাইণ্ডটো কেনেকুৱা আছে সেইটো নিজে আপোনালোকে কল্পনা কৰি লওক। আকৌ ৰাতিপুৱা 5টাত উঠি গা পা ধুই আকৌ ওলাই আহিব অলপ লেট হ'ল, তাৰ কাৰণে ক্ষমা কৰিব। গতিকে যোৱাকালিৰ কাৰ্যকলাপৰ প্ৰতিবেদন মই পাঠ কৰিবলৈ ওলাইছোঁ। তাত যদি কিবা ভুল ত্ৰুটি থাকে তেতিয়া জয় আল্লাহ ঈশ্বৰৰ নাম লৈ ইনক্লুচিভ এডুকেশ্যন ট্ৰেইনিঙৰ ফাৰ্ষ্ট ডে ট্ৰেইনিঙৰ প্ৰতিবেদন পাঠ কৰিবলৈ ওলাইছোঁ। ইয়াত কিবা ভুল ত্ৰুটি হ'লে মাৰ্জনা কৰিব। আমাৰ প্ৰথম দিনৰ ট্ৰেইনিং ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম অফিচাৰ জাহাংগীৰ হুছেইন ছাৰ আৰু কেআৰপি ক্ৰমে ঋতুপূৰ্ণা বাইদেউ আৰু হিমানী বাইদেউৰ নেতৃত্বত 10টা বজাত ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত গাই আমাৰ ট্ৰেইনিং আৰম্ভণি কৰা হয়। ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত গোৱাৰ পিছত আমাৰ চাহ চিনাকি পৰ্ব আৰম্ভ কৰা হয়। চাহ চিনাকি পৰ্বৰ সমাপ্ত পিছত চাহ পৰ্ব অনুষ্ঠিত কৰা হয়। চাহ খোৱাৰ পিছত আমাৰ দ্বিতীয় ছাৰে আমাৰ সকলোৰে মাজত এটা এক্টিভিটি কৰিব দিয়ে। এক্টিভিটিত সকলো ট্ৰেইনাৰক ঘূৰণীয়াকৈ থিয় কৰাই ইজনে সিজনক নিজৰ নাম ক'ব দিয়া আৰু কাৰ কিমান মনত থাকে তাৰ উমান লোৱা হয়। এই এক্টিভিটিত বহুত আনন্দ পাওঁ আৰু লগতে এই এক্টিভিটিৰ জৰিয়তে কাৰ মেমৰি কিমান তাক আমি অনুমীয় কৰিব পাৰোঁ। এটা কথা লগতে এই বিষয়টো উত্থাপন কৰিব বিচাৰোঁ আৰু এটা কথা মই নিজে লক্ষ্য কৰিলোঁ যে আমাৰ ডিপিঅ জাহাংগীৰ ছাৰ IQ বা মেমৰি পাৱাৰ যথেষ্ট উন্নত। তেখেতে সকলোৰে নাম এবাৰ কোৱাৰ লগে লগে মনত থাকি যায়, এইটো অকল্পনীয়। এই মই সকলো ট্ৰেইনাৰক আমাৰ জাহাংগীৰ ছাৰৰ কাৰণে এটা জোৰে হাততালি জনাবলৈ অনুৰোধ জনাইছোঁ। তাৰপিছত আমাৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত আমাৰ ট্ৰেইনিঙৰ ভিতৰত ফ্ৰেণ্ড চাৰ্কল যিবিলাক আছে তেওঁলোকৰ মাজত আমাৰ কেআৰপি মহোদয়সকলে তেওঁলোকে আমাৰ ইজনে সিজনৰ বন্ধুৰ হবি, লাইক, ডিছলাইক ইত্যাদি লিখিব দিয়ে আৰু সকলোৱে আমি তেনেকৈ কৰাৰ পিছত আমাৰ কেআৰপি হিমানী বাইদেৱে ডিজেবিলিটিৰ ওপৰত বহুত কথা আলোচনা কৰে। কেনেকুৱা ধৰণৰ পৰিৱেশ হ'ব লাগে আৰু কি কি ইনষ্ট্ৰুমেণ্ট হ'ব লাগে, সকলো দৰকাৰ সকলো ভাঙি পাতি কয়। ইংলিছ আৰু বড়ো মিডিয়ামত মাজে মাজে দুই এটা অসমীয়া কথা কয়, কিন্তু তাৰপিছত আমাৰ ঋতুপূৰ্ণা বাইদেৱে এই অসমীয়া আৰু এই ইংলিছ কথাখিনি আমাক ভাঙনি কৰি দিয়া। ইয়াৰ পিছত আমাক BF গান ষ্টুডেণ্টে কেনেকৈ এলফাবেট, গুড মৰ্ণিং, গুড ইভিনিং কেনেকৈ শিকাব লাগে দুয়োজন কেআৰপি বাইদেৱে অংগী ভংগীৰে দেখুৱাই দিয়ে আৰু আমি সকলোৱে নিজৰ নিজৰ নাম অংগী ভংগী কৰি দেখুৱাওঁ। তাৰপিছত ব্লাইণ্ডনেছ মানুহৰ ফিলিং কেনেকুৱা তাক কেনেকৈ ইনষ্ট্ৰাকশ্যন কৰিব লাগে তাৰ বাবে চকু পাতি এক্টিভিটি কৰিব দিয়ে আৰু 1:30 আমাক লাঞ্চ ব্ৰেক দিয়ে। লাঞ্চ ব্ৰেকত আমি ভাতৰ লগত কণী, দালি, চব্জি, পাপৰ, নেমু টেঙা, জলকীয়া, তিয়ঁহ দিয়ে। ভাতৰ শেষত আমাক টাইপছ অফ ডিজেবিলিটিৰ বিষয়ে কেআৰপি ঋতুপৰ্ণা বাইদেৱে বুজাই দিয়ে আৰু আমাক নেদেখাকৈ 10টাকৈ ডিজেবিলিটিৰ নাম লিখিব দিয়ে আৰু প্ৰত্যেকে ট্ৰেইনাৰক এটা এটাকৈ নাম ক'ব দিয়ে। তাৰপিছত আমাৰ ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম অফিচাৰ ছাৰে প্ৰত্যেককে একোটা ডিজেবিলিটিৰ নাম দি মাতে আৰু সেই নামৰ এগেইনষ্টত পিছদিনা অৰ্থাৎ আজি সেই এক্টিভিটি কৰিব দিব বুলি কয়। ইয়াৰ পাছত আমাৰ সকলোৱে ঘূৰণীয়াকৈ থিয় হৈ পানীৰ বটল দি এজনৰ পৰা আনজনলৈ পাছ কৰিব দিয়ে আৰু কলমেৰে কেআৰপি ঋতুপৰ্ণা বাইদেৱে টেবুলত চাউণ্ড দিয়ে আৰু চাউণ্ড ষ্টপ হোৱাৰ পিছত গোটেই বটলটো য'ত ষ্টপ হয় তাত মাতি আনি যিকোনো এটা এক্টিভিটি কৰিবলৈ দিয়ে। শেষত আমাক 3টা বজাত চাহ দিয়ে। চাহৰ হাৰত আমাক চিগনেচাৰ কৰিব দিয়ে। যোৱাকালি যিটো কাৰ্যক্ৰম আছিল সমাপ্তি ঘোষণা কৰা এইখিনি আছিল যোৱাকালিৰ প্ৰতিবেদন। জয় আই অসম, জয়।